Hello guys, welcome back to my YouTube channel Susanto Smart Vlogs. So guys, মোৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। তো guys, আজি হৈছে উৰুকা। তো guys, মোৰ তৰফৰ পৰা আপোনালোকক সকলোকে হেপী উৰুকা। আৰু guys, কালি বিহু, এতিয়া ভোগালী বিহু, মেজি মাংস পুৰা ভোজৰ বিহু, এইটো ভোগৰ বিহু। তো guys, পুৰা খাব লাগিব এতিয়া। তো guys, বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। guys, এই সবৰে মায়ে বনাই আছে চেনিৰ লাড়ু। তো guys, মানে আমাৰ ঘৰত অলপ প্ৰব্লেম হৈছিল, সেইবাবে মায়ে অলপ দেৰি কৰিয়ে বনালে, কোনো কথা নাই। আজি বনাইছে চাব পাৰে চেনিৰ লাড়ু। গাইজ এয়া মায়ে বনাইছে চেনিৰ লাড়ু। এয়া গাইজ এটা নামৰ খাওঁতা গাইজ এতিয়াৰ কাৰণে হৈছে এয়া বিহুৰ পিঠা লাড়ু। এয়া পিঠা, এয়া চিৰা ভজা চাব পাৰে, ফুড কালাৰ দিছে। আৰু এয়া গুৰ মিঠাৰ লাড়ু আৰু এয়া চেনিৰ লাড়ু। তো গাইজ আৰু বনাব আছে। তো গাইজ এয়া বিহু বুলি পিঠাটো মেনে। তো গাইজ এয়া মগা আৰু গাইজ এয়া ৰাতি আৰু দুপৰীয়াৰ কাৰণে মায়ে আৰু দেউতাই কাটি আছে নহৰু পিঁয়াজ আদি মাংসৰ কাৰণে। আজি খাহী লোকেল ব্ৰইলাৰ মাংস হ'ব। তো গাইজ এয়া বিহুৰ কাৰণে আন্টিহঁত আহিল, এয়া লাড়ু পিঠা চাহ আদি। তো গাইজ এয়া হৈছে মুৰ্গী মাংস। তো গাইজ উৰুকাতটো ভোগ কৰিবই লাগে, ভোগটোৱে মেইন উৰুকাত। আৰু এয়া মুৰ্গী মাংস। আৰু গাইজ এয়া মায়ে পানী চাটি ভাত বনাই আছে। আৰু বাৰু কোনো কথা নাই, এয়া মুৰ্গী মাংস এতিয়া দুপৰীয়া খাম আৰু ৰাতিও আছে। আৰু গাইজ আজি জুইও পুৰিব লাগিব, যিহেতু আজি উৰুকাই মেইন। তো গাইজ যাব পাৰে মই মাংসই আৰু ভাত খাইছোঁ এতিয়া এবিধ। তো গাইজ পুৰা ধুনীয়াকৈ খাইছোঁ এতিয়া। অ' ভাই, তো গাইজ এতিয়া উৰুকা বুলি জুই পুৰো এতিয়া চাব পাৰে আমি সকলোৱে। আৰু গাইজ বাৰ অলপ গাটো বেয়া, অলপ তাই জ্বৰ হৈছে বাৰু। গাইজ এতিয়া কমিছে, কোনো কথা নাই। এতিয়া এয়া জুই পুৱাইছোঁ। তো গাইজ বলক আৰু ৰাতি মাংস খাব বাকী আছে। তো এতিয়া অলপ চাব পাৰে এয়া খাহী মাংস, মানে ছাগলীৰ খাহী মাংস। তো মায়ে এই মাছটো বনাইছে, এই চাব পাৰে গাইজ পুৰা মজা কৰি খাম আজি। তো গাইজ আজি আমি উৰুকাত চবে ভাত খালোঁ। আৰু গাইজ উৰুকাৰ ব্লগটো মই আজি এইখিনিতে সামৰণি মানিছোঁ। যদি গাইজ আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব। আকৌ একবাৰ গাইজ মোৰ তৰফৰ পৰা আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা থাকিল।